তাৰ মানে আমাৰ মানে স্পেচিয়েল টেট পতা কথা আছিলে 28 ফেব্ৰুৱাৰী সেইটো মানে পষ্টপন কৰি দিলে এডমিটো আহিছিলে সেইটো যদি আপুনি আমাক অকমান আকৌ পাতি পেলাই যদি সহায় কৰি দিয়ে নথৈ আনন্দিত হ'ম সম্পূৰ্ণৰূপে আমি সষ্টম হৈ আছো কোভিড চিটুৱেশ্যনটো পৰীক্ষাটো পাতি হয় হয় আমি একেবাৰে ৰেডি হৈ আছো মই কালিও ৰিভিউ কৰিছো পৰিস্থিতি উন্নতি হ'ব হ'লে আমি লগে লগে পৰীক্ষাটো পাতিম এই মানে আপোনাৰ ঘৰৰ একদম পিছফালে মানুহ ঘৰৰ ঠিক আছে আপোনাক অভিনন্দন জনাইছো দেই নতুন শিক্ষামন্ত্ৰী হিচাপে পাইছো আমি তাৰ বাবে অভিনন্দন জনাইছো আপোনাক কণ্টেক্ট কৰিলে আপুনি অলপ ৰেছপন্স দিব হা ঠিক আছে হেল্ল' ছাৰ নমস্কাৰ নমস্কাৰ ছাৰ মই নগাঁও জিলাৰ পৰা কৈ আছো কওক ছাৰ পোনপ্ৰথমে আপোনাক শিক্ষামন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ আন্তৰিক অভিনন্দন জনালো ছাৰ আমি শিক্ষাকৰ্মী মানে হৈ কাম কৰি আছিলো আজি প্ৰায় 10-12 বছৰ ধৰি ছাৰ আমাৰ মানে এখন বিশেষ টেট পৰীক্ষা চৰকাৰে পাতিবৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি চলাই আমাৰ বিজ্ঞাপন দিয়াৰ পিছত আমি এপ্লাইও কৰিছিলো এপ্লাই কৰাৰ পিছত আমাৰ এডমিট হৈ আছে পৰিস্থিতি উন্নতি হলে স্পেচিয়েল টেষ্টটো হ'ব ঠিক আছে ছাৰ ধন্যবাদ ঠিক আছে ছাৰ ধন্যবাদ আমি ৰেডি হৈ আছো ঠিক আছে ছাৰ